হৈছেনে? নমস্কাৰ, মোৰ নাম শ্ৰী অমূল্য পাটৰ। মই ডিমুগাঁও নিবাসী। মোৰ 193 ম্যাদী পটা বাউতলি মাটি 193 দাগ পটা নম্বৰ আৰু 529 দাগ নম্বৰ মাটি বাউতলি মাটি। মোৰ এবিঘা মাটি মই বিক্ৰী কৰিছিলোঁ। ককাই ভাই দুইজন আছিলে, কিন্তু মোৰ বিঘা মাটিটো বিক্ৰী কৰিলোঁ ঠিকেই, কিন্তু ককাই মাটিটো বিক্ৰী কৰা নাই। কিন্তু ককাই মাটিটো কেনেকৈ পুষ্পা দেৱীৰ নামত নামজাৰি হ'ল এই কথাটো মই কিন্তু পুনমল পাটৰ তেখেত ঢুকালে গৈছে। তেখেত ঢুকালে, তেখেতৰ মাতটো পুষ্পা দেৱীৰ নামত গুচি হ'ল। নাই অহা নাই, মোৰতো বেচিছোঁ, মোৰ টাইমত আহিব নালাগে, মোৰতো এইটোত আপত্তি নাই। নমস্কাৰ, মোৰ নাম কবিতা ডেকা। আজি আমাৰ খুৰাইটো ক'লে কথাখিনি, সেইটো ধৰি লওক আজি ধৰি লওক আমি মাটিখিনিতো আমাৰতো বিক্ৰী কৰা নাছিলে, আমি তাত দখলে কৰি আছিলোঁ। মাটি যেতিয়া লেনদেন কৰে আমাৰ খুৰাই বেচোঁতে তেতিয়া আমি মানে তাতে বহিয়ে আছিলোঁ। বহি থাকোঁতে ঘৰ বনাই কৰি আমি হেৰি কৰিয়ে আছোঁ, কিন্তু কেনেধৰণে মাটিখিনি এতিয়া মানে সেইদিনাখন ধৰি লওক আমি খাজানা দিবলৈ যাওঁতে মানে ধৰা পৰিছে। আমিতো খাজানা বহুত দিন দিয়া নাছিলোঁ, দিওঁতে দেখিছোঁ দেখোন খাজানা দি থৈছে। কিহৰ কাৰণে দি থৈছে? খাজানা সিহঁতে দি থৈছে মানে হেৰি সন্তোষ মৌ আৰু হেৰি পুষ্পা ডেকা পুষ্পা দেৱী। এতিয়া মানে ধৰি লওক আমি যদি মাটিটো যদি তেওঁলোকৰ নামত থাকে, তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো কি হ'ব? আমিতো চিন্তা কৰিব লাগিব। এতিয়া মানে ধৰি লওক আপোনালোকৰ সহায়তে আমি সহযোগ কৰিছোঁ যে ধৰি লওক ইয়াত নাম উল্লেখ নাম ইয়াত সংখ্যাই পৰিছে, প্ৰদীপ বৰা নামৰ দালালৰ নাম সংখ্যাই পৰিছে। প্ৰদীপ বৰা জড়িত হৈ থাকিব পাৰে নেকি? তেখেত জড়িত হৈ আছে বুলি অকণমান গম পাই আছোঁ। আৰু মণ্ডল লোহিত মহন্ত থাকিব পাৰে নেকি? থাকিব পাৰে। মই নৰকান্ত ডেকা ছোৱালীয়ে কৈছোঁ। দেউতাই মানে মোক এবাৰ এই জমাবন্দী কপিটো উলিয়াবলৈ দিছিলে, আমাৰ সেই মাটিখিনি যিখিনি মাটি গণ্ডগোল আছিলে। তাৰপিছত মই চাৰ্কুল অফিচত গ'লোঁ। চাৰ্কুল অফিচত যাওঁতে জমাবন্দী কপিত দাগ নম্বৰ আৰু পটা নম্বৰটো মাৰি চালোঁ। দাগ নম্বৰ পটা নম্বৰ মাৰি চাওঁতে দেখিছোঁ দেউতাৰ নাম নাইচোন ইয়াত, কোনোবা পুষ্পা দেৱী মৌৰৰ নাম আছে। তাৰপিছত মই দেউতাক সুধিলোঁ যে এইটো পুষ্পা দেৱী মৌৰৰ নাম আছে যে, আপুনি কিবা মাটিখিনি কাৰোবাক বেচিছিলে নেকি? দেউতাই কৈছে মইতো কাকো বেচা নাই, এইখিনি মাটি কেনেকৈ নাম থাকিব। তাৰপিছত আৰু মই লগে লগে সেই নম্বৰটো চাই পেলাই মই ৰেজিষ্ট্ৰেশ্যন অফিচত গ'লোঁ। নগাঁও ৰেজিষ্ট্ৰেশ্যন অফিচত গ'লোঁ। নগাঁও ৰেজিষ্ট্ৰেশ্যন অফিচত যিটো তেওঁলোকৰ ডিড নম্বৰ আৰু চিৰিয়েল নম্বৰ যিটো দিয়ে মানে সেইটো দলিলটোত, তাত চালোঁ কিবা বেলেগ মানুহৰ নাম আছে। তাৰপিছত নগাঁৱততো এইকেইটা ডিড নম্বৰ আৰু চিৰিয়েল নম্বৰত বেলেগৰ নাম আছে। তাৰপিছত খবৰ কৰি গম পালোঁ যে তেওঁলোকেতো জখলা বন্ধাত কৰিছে। তাৰপিছত জখলা বন্ধা আকৌ ডিড নম্বৰ আৰু চিৰিয়েল নম্বৰ সেইবিলাক লগাই মই আকৌ জখলা বন্ধা পালোঁগৈ। জখলা বন্ধাৰ পৰা সেই যিকেইখন দলিল তেওঁলোকে বনাইছিলে, জখলা বন্ধাৰ পৰা সেইখন উলিয়ালোঁ। দেউতাই ইয়াত এজন দালালক এজন মণ্ডলৰ নাম কৈছে, তেওঁ জড়িত হৈ আছে লোহিত মহন্ত। দালাল মানে প্ৰদীপ বৰাৰ নামটো তেওঁৱে কৰিছে বুলি গম পাইছোঁ। আৰু অলপ মানে হেৰিকৈ ক'ব। নমস্কাৰ, মোৰ নাম মাখন দাস। মোৰ দেউতাই 79তে মাটি এটা কিনিছিলে ইয়াতে। এই অলপ আগত মানে ডিমৌ 4 বিঘা 19 লোচা। 79ৰ পৰা দখল আমাৰে আছে, খাজানা আমিয়ে দি আছোঁ। কিন্তু পিছত গম পালোঁ 10 চনত সন্তোষ মোৰ নামত মাটিটো উঠাই ল'লে চিটিং কৰি পেলাই। মই দেৱানী কেছ কৰি লৈ পেলাই সন্তোষ মোৰ নাম কটালোঁ। কটোৱাৰ পিছত সন্তোষ মই আকৌ দেৱানী কেছ এটা আমাৰ নামত চলাই আছে। এতিয়া সাক্ষী দিব লাগে, সি সাক্ষী নিদিয়ে। এই 3 বছৰ মানে চুচুৱাই আছে। ইয়াত কোন জড়িত হৈ আছে মাটি বিক্ৰী কৰাত? এইটো প্ৰদীপ বৰা। প্ৰদীপ বৰা কি হয়? দালাল খেনচোৱা। মণ্ডল কোনোবা জড়িত হৈ আছে নেকি? মণ্ডল আছিলে, কিন্তু লোহিত মহন্ত আগৰ মণ্ডলজন আছিলে।